হঠাতে দুজনকৈ মানুহ নোহোৱা হ'ল। মৃত্যুবোৰো বৰ আশ্চৰ্যজনক, যাৰ কেৱল আগৰ মুহূৰ্তটো সিক্ত হৈ থাকে জীৱনৰ নানা ৰঙী স্বপ্নত। পুৱাৰ চাহকাপ খাওঁতে তেওঁলোকেতো জনা নাছিল সেই কাপেই আছিল তেওঁলোকৰ জীৱনৰ শেষ কাপ চাহ। কাপোৰযোৰ পিন্ধি ওলাই যাওঁতেও তেওঁলোকে ভবাতো নাছিল এৰি থৈ যোৱা বাকীবোৰ কাপোৰৰ আৰু নহ'ব প্ৰয়োজন কাহানিও। এৰা সকলো মৃত্যুতে জীৱনৰ শিল্প নাথাকে। একোটা অশৈল্পিক মৃত্যুৱে মুহূৰ্ততে থান বান কৰি দিব পাৰে একোখন ঘৰ, সংসাৰ, সমাজ সকলো। তেওঁলোকৰ সকলো সপোন বুকুত সাবটি লৈ জীৱবোৰ ক'লা ধোঁৱাৰ কুণ্ডলীৰ মাজেৰে কেনি গুচি গ'ল কোনেও বোলে ততেই ধৰিব নোৱাৰিলে। দিন বেয়া আছিল বোপাই, দিন ভাল হলেনো মাটি আৰু পানীটো লাগেনে জুই। দেও লগা জুইত জাহ গ'ল অগণিত কৃষি আৰু মৎস্যজীৱীৰ সপোন, জাহ গ'ল পোক পৰুৱা, কেঁচু কুমতি, পক্ষী জন্তু, মাছ শিহু সকলো। মানুহ হলে কয় চাউল শেষ হ'ল, গছ লতিকা পৰিৱেশৰ চাউল মুঠিৰ বাবে কোনে ক'ত ধান মুঠি ৰোৱেও বোপাই। এদিন বাগজানত নুমাব জুই, কিন্তু জুয়ে জীৱনলৈ জ্বলাই যোৱা জুইবোৰ কেনেকৈ নুমাব বোপাই। মস্তিষ্ক আৰু হৃদয়ত ক্ষণস্থায়ী দুখৰ এসোপা আকস্মিক অনুভৱ সাবটি লৈ আমি হয়তো সাহিত্যৰ নদী, হ্ৰদ আৰু সাগৰতো ভাগৰি নপৰালৈকে সাঁতুৰিম। টিভিৰ মজিয়া কোলাহলেৰে মুখৰ কৰি বাঘজানৰ জুৰি মূল্যাংকনেৰে প্ৰবলভাৱে ৰাখিম আমাৰ মহামূল্যৱান বক্তব্য। কিন্তু সেই সৰ্বনাশী জুয়ে জ্বলাই যোৱা জুইবোৰ কোনে নুমুৱাব সেই কুৰা জুই বুকুৱে বুকুৱে।